নমস্কাৰ, মই আজি বৰ্তমান যুগত প্ৰেম ভাল পোৱালৈ কিছু কথা আলোচনা কৰিম। তাৰ আগতে যদি আপুনি এইটো চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন এনে ধৰণৰ ভিডিঅ' পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব। আহক আমি ভিডিঅ'লৈ আগবাঢ়ো। বৰ্তমানৰ প্ৰেম ভাল পোৱাৰ লগত এটা কথা ওতঃপ্ৰোত জড়িত, যিটো শব্দ আমি সকলোৱে জানো যে টাইম পাছ এটা শব্দ আজিকালি প্ৰেমিক প্ৰেমিকাই ব্যৱহাৰ কৰিছে, আজিকালি ল'ৰা ছোৱালীবোৰে ব্যৱহাৰ কৰিছে, যিটো নেকি আমাৰ জীৱনটো শেষ কৰি দিব। এই টাইম পাছ শব্দটোৱে আমাৰ জীৱনটো শেষ কৰি দিছে। আজিকালি কিমান মানুহ, কিমান প্ৰেমিকেই যে লাভ জিহাদৰ কেছত পৰি আছে ক'ব নোৱাৰোঁ। কিয় হয় এইবোৰ? কাৰণ যোৱাকালি তোমাক প্ৰতিশ্ৰুতি দিছিল, আজি আৰু নিদিয়ে। তোমাৰ লগত যাম বুলি ওলাই আহিছে, আজি নাযায়। কিয়? তুমি অলপ ভাল পাব বিচাৰিছা, এজন জীৱন সংগিনী পাব বিচাৰিছা, তুমি চাই চিন্তি ল'ব লাগে। কাৰণ এইবোৰ এনেকুৱা বস্তু নহয় যে পেলাই দিলোঁ, সেইবোৰ পেলাই দিয়া বস্তু নহয়। সেইকাৰণে কৈছোঁ যে আমি ভাল পালে অলপ চাই চিন্তি পাব লাগে। মিছা প্ৰতিশ্ৰুতি, মিছা আশা দি লাভ নাই। আজিকালি কিয় মিছা আশা দিব লাগিছে? কোনো কথা নাই, তুমি কৈ দিয়া আৰু এজন আহি কৈছে, ক'বই পাৰে। আজিকালি প্ৰেম ভাল পোৱালৈ সেইবোৰ কোৱাটো কোনো ডাঙৰ কথা নহয়, কৈয়ে থাকে। সেইকাৰণে কৈছোঁ যে যদি তোমাৰ কোনোবা আছে তেন্তে তুমি কৈ দিয়া তাক যে মোৰ এজন আছে, মই ভাল পাব নোৱাৰোঁ, মই এজনক ভাল পাওঁ অলৰেডি, হৈ গ'ল বাছ। কিন্তু আমি কি কৰোঁ? নাই, 2 দিন 1 দিন ঘূৰিছে, পিছত একচেপ্ট কৰি দিলোঁ আৰু হৈ গ'ল। ইয়াৰ লগত ৰিয়েল, সিয়াৰ লগত টাইম পাছ, দুজন হৈ গ'ল। এনেকুৱা কিয়? আমি এনেকৈ কিয় প্ৰেম কৰিব লাগে? এনেকুৱা প্ৰেম কৰাতকৈ নকৰাই ভাল। এনেকুৱা আস্থা মানুহক দিয়াতকৈ, মিছা আশা দিয়াতকৈ নিদিয়া ভাল, বহুত ভাল। সেইকাৰণে কৈছোঁ প্ৰেম ভাল পোৱালৈ ইমান খেলি মেলি নকৰিব। আগৰ প্ৰেম ভাল পোৱা কেনেহেন আছিল? আগত প্ৰেম ভাল পোৱালৈ মানুহে জীৱন দিছিল। লাইলি মজনু, চিৰি ফৰহাদ, তেওঁলোকে প্ৰেমক লৈ ইতিহাস ৰচনা কৰি থৈ গৈছে। আৰু আজিকালি প্ৰেম এনেহেন ইতিহাস ৰচনা কৰি আছে, যিটো নেকি লাভ জিহাদ। কিয় প্ৰেম নকৰিব? এনেকুৱা প্ৰেম ভাল পোৱা নকৰিব। মানুহক বিশ্বাস কৰিব লাগিব। প্ৰেম ভাল পাবলৈ হ'লে মানুহৰ ওপৰত বিশ্বাস থাকিব লাগিব। মিছা প্ৰতিশ্ৰুতি নিদিব কোনেও। প্ৰেম ভাল পোৱা এইবোৰ হ'ল মনৰ মাজত, মন লৈ খেলা নকৰিব। মানুহক জীৱনক লৈ কেতিয়াও খেলি মেলি নকৰিব, খেলা নকৰিব। আপোনাৰ জীৱন এবাৰে আহিছে আৰু এবাৰে শেষ হৈ যাব। শেষ হৈ গ'লে আৰু শেষ, আপুনি ঘূৰি নাপায়। সেইকাৰণে কৈছোঁ আপুনি এইবোৰ প্ৰেম ভাল পোৱালৈ মিছা প্ৰতিশ্ৰুতি নিদিব। আচলতে কি, আমাৰ আজিৰ যুগত প্ৰেম ভাল পোৱা মানে কি, প্ৰেম ভাল পোৱাটো কি বস্তু বুজি নাপায়। আজি মই ক'ম প্ৰেম ভাল পোৱাটো কি। কিন্তু সকলোৱে একে নহয়, কিছুমান আছে তেনেধৰণৰ। আগতে প্ৰেম ভাল পাবলৈ মন লাগিছিল, এতিয়া প্ৰেম ভাল পাবলৈ ধন লাগে। কাৰণ আজিকালিৰ প্ৰেম ভাল পোৱা অভিনয় হেনো, ৰিয়েল নহয়। আগতে প্ৰেম ভাল পোৱাৰ কাৰণে জীৱন দিছিল, এতিয়া নহয়, জীৱন নিদিয়ে। কেৱল অলপ হাত কাটি দেখুৱাব, মই হৈ গ'ল আৰু। আজিকালিৰ ছোৱালীবিলাকে ইমান হেৰি হৈছে যে যাৰ তাৰ কাৰণে নিজৰ হাতডাল কাটি বহি থাকে। কিয়? এনেকুৱা কিয় কৰিব লাগে? তুমি দেখুৱাব লাগে কিয়? নাই, দেখুওৱাৰ কোনো কাৰণ নাই। তুমি ভাল পাইছা, তোমাৰ মনত আছে। ভাল পোৱাৰ কাৰণে কিছুমানে জীৱন দিছে, কিন্তু সেইবোৰ কৰিব নালাগে। তুমি বেলেগৰ কাৰণে জীৱন দিব নালাগে। তুমি নিজক লৈ অলপ ভাবা, বেলেগক লৈ ভাবিব নালাগে। তুমি বেলেগৰ কাৰণে কিয় হাত কাটিছা? তুমি 18 বছৰ, 10 বছৰ আগত, 20 বছৰ আগত তোমাৰ মা দেউতাক যি প্ৰতিশ্ৰুতি দিছিলা, যি প্ৰেম ভাল পোৱাৰ মানে অধিকাৰ দিছিলা, সেইবোৰ তুমি পাহৰি গৈছা নিমিষতে। কিয়? এনেকুৱা কিয় হয়? আমি মা দেউতাৰ আশা পূৰণ কৰিব লাগিব আগতে, তাৰপিছত আমি প্ৰেম ভাল পোৱা নিজৰ জীৱন সংগী, মাক দেউতাই বাচিব আমাৰ কাৰণে, সেইবোৰ চাই থৈছে কিজানি। তেওঁলোকৰ আশা আছে আমাক লৈ, কিমান আশা আছে। আমাক ইমান ডাঙৰ দীঘল কিয় কৰিছে? তেওঁলোকৰ নিশ্চয় কিবা আশা আছে। তেওঁলোকে কিবা আশা লৈ আমাক ডাঙৰ দীঘল কৰিছে। কিন্তু কিয় আমি এনেকুৱা কিয় কৰিছোঁ? কৰিব নালাগে আচলতে, আমি এইবোৰ বুজি নাপাওঁ। সেইকাৰণে কৈছোঁ তোমালোকে প্ৰেম ভাল পোৱা, যদি প্ৰেম ভাল পোৱা অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সেইকাৰণে কৈছোঁ প্ৰেম ভাল পোৱা অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। আগতে প্ৰেম ভাল পাবলৈ ভাল মন বিচাৰিছিল, এতিয়া প্ৰেম ভাল পাবলৈ মন নিবিচাৰে। আজিকালি প্ৰেম ভাল পাবলৈ ভাল এখন বাইক বিচাৰে। বাইক, কাৰ এখন ভাল KTM আছে, কাৰ কি আছে, সেইবোৰ বিচাৰে। কিয়? এনেকুৱা কিয় হৈছে? লোভী আজিকালি মানুহ, সকলোৱে কোৱা নাই।
কিন্তু কিছুমান আছে লোভী, যাৰ টকা আছে সিয়াকে ভাল পায়, মন নিবিচাৰে ৰিয়েল। আজিকালি টকা থকা মানুহগিলাটো টাইম পাছে বিচাৰে, চবে নহয় এনেকুৱা, কিছুমানে আছে। আচলতে প্ৰেম মানে কি মই ক'ম, প্ৰেমত কোনো জাতি নাই, প্ৰেমত কোনো ধৰ্ম নাই, প্ৰেমত কোনো ধনী দুখীয়া বুজি নাপায়, প্ৰেম ভাল পোৱাই কোনো জাতি ধৰ্ম চিনি নাপায়, প্ৰেম ভাল পোৱাই কোনো ধনী দুখীয়া বুজি নাপায়, প্ৰেম ভাল পোৱাই মৃত্যুকো ভয় নকৰে, জীৱন উচৰ্গা কৰি দিব তথাপি এৰি নাযায়। এনেকুৱা প্ৰতিশ্ৰুতি দিব লাগে প্ৰেম ভাল পোৱাৰ মাজত। কিন্তু আজিকালি হেনেহেন নাই, অলপ বেলেগ হেন টাইম পাছ, এই টাইম পাছ হৈ গ'ল আৰু। প্ৰেম ভাল পোৱা এনেকুৱা এক সম্পৰ্ক, প্ৰেম ভাল পোৱা এনেকুৱা এক সম্পৰ্ক য'ত কাজিয়া মান অভিমান তথাপি ইজনে সিজনক এৰি যাব নোৱাৰে। আৰু আজিকালিৰ প্ৰেম ভাল পোৱা কি বুজি নাপাওঁ। সেয়া আছিল প্ৰকৃত প্ৰেম ভাল পোৱা। বৰ্তমানৰ প্ৰেম ভাল পোৱালৈ কৈ মই শেষ কৰিব নোৱাৰিম। আচলতে প্ৰেম ভাল পোৱালৈয়ে কোনেও কৈ শেষ কৰিব নোৱাৰে। বহুতৰে জীৱনত বহুত ধৰণৰ ঘটনা ঘটিছে, সেইবোৰ লৈ আমি ক'ব নোৱাৰিম ইমান। গতিকে আপুনি এনেধৰণৰ প্ৰেম ভাল পোৱা নকৰিব, মিছা প্ৰতিশ্ৰুতি কাকো নিদিব। সেয়েহে আমি এই ভিডিঅ'টো বনাইছোঁ। আপুনি নিজৰ প্ৰতিশ্ৰুতি লৈ আগবাঢ়ক, আপুনি নিজৰ মাক দেউতাৰ প্ৰতিশ্ৰুতি লৈ আগবাঢ়ক, নিশ্চয় আপুনি মা দেউতাৰ ওচৰত ভাল হৈ থাকিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।